হে গাইজ গুড মৰ্ণিং মোৰ চিকেন চবকে স্বাগতম জনাইছোঁ আছে ৰাতিপুৱা চক বেলি উঠিছেহে আমি মৰ্ণিং ৱাক কৰিব আহিলোঁ মই আৰু বা গৈছে এইফালে চক দৌৰি গৈ আছে আৰু এইটো চক কুকুৰ মেকুৰী হস্পিটেল গোটেই কুকুৰ মেকুৰী আছে আৰু এতিয়া চক মেকুৰীখিনি হৈ আছে এইটো চক ইয়াত মানে এনেকৈ কুকুৰ মেকুৰী এনেকুৱা বহুত আছে মানে এইটো চক চিকিৎসা কৰে ইয়াত এইকেইটা আৰু এইটো বিল্ডিংটো চক বৰ মস্ত ওখ আয়কৰ ভৱন এইটো চক আৰু এইটো চক ৰাতিপুৱা গুৱাহাটী খালী পূৰা ৰাতিপুৱা পূৰা খালী হৈ আছে আৰু এইফালে পাহাৰখন আৰু এইটো চক ড্ৰেইন ডাঙৰ পূৰা বম মস্ত ডাঙৰ ড্ৰেইন এটা বনাই আছে এইটো চক মস্ত ডাঙৰ ড্ৰেইন এখন বনাই আছে এইফালে চক বহুত ডাঙৰ কিন্তু কিবা গেলা গোন্ধালেহে আৰু এইটো চক জিঞ্জাৰ হোটেল আৰু মস্ত ডাঙৰ মানে পিং মিলি গৈছে জিঞ্জাৰ হোটেলৰ বেক চাইডে আহিলোঁ অলপ খোজকাঢ়িবলৈ সেইটো চক মজা মানে ৰাতিপুৱা এক্সাৰচাইজ কৰিব আহি মজা মানে মানুহ চানুহ একো নাই গাড়ী চাড়ী একো নাই আহক আৰু এইটো চক মজা মানে প্ৰচেছ মানে কি বুলি ক'ম আৰু গুৱাহাটীত যদি এনেকৈ যদি ড্ৰেইন নাথাকে নহয় গোটেই লেতেৰা হৈ যায় এইটো চক মানে ডাঙৰ ড্ৰেইন বনাই আছে আৰু এই ভণ্টিজনী চক অথনিৰ পৰা দৌৰি আছে ভণ্টি মৰ্ণিং আহি গ'ল মোক নিবলৈ মৰ্ণিং ৱাক কৰিব আহিলোঁ গুৱাহাটীত কিছুমান কৰোণাৰ কাৰণে ভয় কৰিব নালাগে জাবৰ জোঁথৰৰ পৰা ভয় কৰিলেও হৈ গ'ল মানে গেলা যি জিন্দাই মানে কৰোণাতকৈ বেছি মানে ভয়ংকৰ এপাক চলাই চাওঁ চাইকেলিং মস্ত মজা লাগিছে ৰাতিপুৱা মানে ৰাতিপুৱা খোজ কঢ়াতকৈ আপুনি চাইকেল চলাব লাগে মানে আৰু আজিকালি এনেকুৱা চাইকেল চবেই লোৱা কৰিছে সেই তেলৰ দাম বুলি নহয় মানে নিজৰ স্বাস্থ্যটোৰ কাৰণেও মানে বহুত ভাল আৰু প্লাছ জানে আৰু তেলৰ কি ভালেই হৈছে এক প্ৰকাৰ সেইবোৰ বাইক চাইক এৰিব লাগে আৰু চাইকেলেই মেইন থাকিলেও বেয়া না মইতো ফুলি গৈ ছাগলী ইমান শকত নাথাকিম 1 2 3 6 7 8 10 3 hours later. মাছৰ বজাৰ কৰিব আহিলোঁ বৰবাৰীত মাছ ল'ব যাওঁ আজিকালি গুৱাহাটীবোৰতো গাড়ী চাড়ী নাইকিয়া হৈ গৈছে চক নাহে খালী হৈ গৈছে কিয় বা না তেলৰ দাম কাৰণে হৈ গৈছে নি মাছ লৈ ল'লোঁ দিয়ক আৰু এইটো চক অথনি ইয়াতে বেগটো থৈ গৈছিলোঁ মানে নিবলৈ মন নগ'লে ঐ বেটা আকৌ নাজানে পিছত যাম আকৌ কি মনটো বেয়া লাগিছে তোমাৰ আকৌ নাযায় পিছত যাম দেই নে বেটা বেয়া পাইছে অলপ পিছত যাম দিয়া পাপা ডিউটি আছে নহয় বেটা আকৌ যাবলৈ মন কিন্তু ভিডিঅ' ডিউটি আছে তাৰ কাৰণে থৈ গ'ল পিছত লৈ যাম আৰু গধূলি সময়ত মাছটো চক নাহে পূৰা লাল মানে একদম আৰু যদি লালকৈ যদি ভাজি খাওঁ কি মজা লাগিব সেই আৰু ৰাতিপুৱা মনটো খুব বেয়া লাগি আছে মোৰ ভিডিঅ' এটা কাটি দিলে ইউটিউবে মানে মোৰ এইফালৰ পৰা দেখাইছিলোঁ মানুহ এজনে মানে পাইপ ঠিক কৰিছিলে ওপৰত পৰা ৰিক্সত সেইটো কাৰণে কাটিছে আৰু বাকী একোতো নাছিলে কিন্তু কাটিবলগীয়াটো ভিডিঅ' নাছিলে বাদ দিয়ক যি কিনাও ভাত খাওঁ ভোক লাগিছে দেই আৰু মন চন বেয়া কৰি থাকিলেতো নহ'ব ভাতটো খাই দিওঁ এইটো চক খকুৱা মাছৰ এইটো মানে কি মানে বাহু মাছৰ পেটু আৰু এইফালে আলু আৰু মূলা আৰু সৰু মাছৰ এইটো ভাজি ঘুগুনি আৰু নেমু খাই দিওঁ দিয়ক 6 hours later. আহা আগলৈ আহা পাৰিছে মাটিত ভৰিত মাৰা ভৰিয়ে দি মাৰা চাইকেলখন বেটা ঠেলি দিওঁ নি লোৱা ভৰি মাৰা আমি ধৰ্ণা ষ্টাইললৈ অলপ খোজকাঢ়িব আহিলোঁ গধূলি বেটাক চক ইভিনিং ৱাক কৰিব আহিছোঁ বেটাক মানে আজি চাইকেল চলাব আনিছোঁ মানে খুব ফূৰ্তি কি হাঁহন চাহি হাঁহন চোৱা বেটা 20 minutes later. মানে সেইদিনা কণী এক প্লেট আনিছিলোঁ কণীখিনি এইকেইটা টোটেলি বহুত গেলা ওলালে আৰু এতিয়া নতুন এক প্লেট আনিছোঁ কিন্তু কৈ থৈ আহিছোঁ যদি এটা গেলা ওলায় ঘূৰাই দিম আৰু গুৱাহাটী বুলি ক'লে আৰু পুৰবী গাখীৰে মেইন জহা চাউল চক 85 নে কিমান
অ' মাই গড কি ক'ম আৰু জহা চাউল মানে খাই কিবা এটা ভাল লাগে বেটাৰ কাৰণে গেম চাম দিছোঁ এইবিলাক পাপৰ চাপৰ আৰু আলু দামটো শুনি মোৰ মাথা বেয়া হৈ গ'লে 40 টকা হ'ব গৈ আছে আলু সেই আলু নাখাওঁ আৰু কৃষ্ণ